ओ मछली देखो देखो खाना कैसा हो गया। ओ माय गॉड बेट लेगा राइस ओके है ना। तो गाइस फाइनली माने आमी खाना দি দিলো আপোনালোকে বুজি পালে না নাপালে না জানো কিন্তু হিন্দীতে অলপ বকি দিলো কিবা কিবি। দাদা খানা হৈ গল। खाना हो गल रेसिपी हो गल। ओ माय गॉड हेलो गाइस वेलकम बैक टू माय चैनल। আজি ফার্স্ট টাইমৰ কাৰণে ৰেচিপি ব্লগ লৈ আহিলো আৰু সো এতিয়া আছো আমি একেবাৰে জংগলৰ মাজত আৰু খানা পিনা ৰেডি হৈ যাব আমাৰ অলপ পিছতে। আৰু ৰেচিপিটোত আজি খানাটো আইটেমটো কি আছে জানেনে? কচু ঢেকিয়া আৰু এজন ইমান সৰু সৰু মাছ আমি জানখনতে ধৰিলো আৰু হে মাছকে লৈ আজি ৰেচিপি লৈ আহিলো। এতিয়া মানে বৰ্তমান আমি এয়া কচু সাফা কৰি আছে আৰু এয়া আপোনালোকৰ আজি ৰেচিপিটো চক। এয়া মাছ তিয়হ আৰু কচু হ'ব আৰু নিমখ চিমখ হালধি আছে বাৰু এইবিলাক লৈ আহিছো। এয়া চক কচু গুচাই আছে খুব ভাল লাগিব মানে ইয়াতে মানে আজি জংগলী টাইপত খানাটো খাম ন খুব ভাল লাগিব। এয়া চক কি ধুনীয়া ঠাই ভাল লাগিছে নে? একেবাৰে ধুনীয়া ঠাণ্ডা মানে ঘৰত বেছি গৰম পৰিছে ন এইকেইদিন সেইবাবে মানে ভাবিলো ওলাই যাওঁ জংগললৈ বুলি আহিলো। কি হৈ গ'ল চব মানে এইটো হেৰিটো ৰেচিপিটো বনাবলৈ কচু চচু ঢেকীয়া চেকীয়া কাটি ল'লো সকলো আৰু এতিয়া মানে জুইত দিম আমি। এয়া খানা ৰেডি হৈ যাব। এয়া এতিয়া নিমখ চিমখ দি দিম অলৰেডি নিমখ চিমখ দি দিছোঁ একেবাৰে নিমখ হালধি একেবাৰে দি দিছোঁ। চাওঁ কেনেকুৱা টেষ্টি হয় আজি ফাৰ্ষ্ট টাইমৰ কাৰণে আজি ৰেচিপি জংগলৰ মাজত। এয়া হালধি নিমখ আপোনাৰ নহৰু দি দিছোঁ কেইটামান নহৰু চ' গাইছ নহৰুটো দি দিম বাৰু। এয়া অলপ উতলিব লাগিব। উতলাৰ পিছত আমি সৰু সৰু মাছকেইজনী দি দিম ইয়াতে আৰু প্ৰায় আধা ঘণ্টাৰ পিছত এইটো খানাটো হৈ যাব আপোনালোকে চাই যাব। চ' গাইছ বৰ্তমান মানে আমাৰ খানাটো বনি আছে সেইবাবে মানে আমি এতিয়া অলপ গৰম বেছি পৰিছে ন সেইবাবে মানে গাটো ধুই লওঁ আৰু মানে আজি এতিয়া মই কি খাম জানানে? এইবোৰ তিয়হ মানে নহৰু লগত খাইছোঁ। আপোনালোকে খায়নে বাৰু? মইতো অকৰা মিয়া ন গাঁৱলীয়া লোৱা সেইটো বাবে মানে খাই দিওঁ। মজা মজা গা ধুই খাই দিওঁ দেই তিয়হ। और वीडियो भी पर ऐसे कमेंट जनाबोसुन। ये माछ देखो हो गया हम लोग का माछ। देखो आजा आजा मेरा भाई आजा फटाफट खाना रेडी हो गया। देखो ना देखो उतल रहा है आधा आधी हिजी गल देखी जाओ एया शोक। ओ माय गॉड माछ दे देगा ओ मजा मजा मजा। थोड़ा वेट करना पड़ेगा अभी 20 मिनट जैसा हो गया और 10-15 मिनट लगेगा बाद में हो जाएगा। তো গাইস ফাইনালি মানে আমি খানাটো দি দিলো আপোনালোকে বুজি পালে না নাপালে না জানো কিন্তু হিন্দীতে অলপ বকি দিলো কিবা কিবি আৰু এয়া চোক খানাটো সোনকালে আহা কেমেৰামেন ওচৰলৈ আহা অলপ মানে প্ৰায় আমাৰ জুইটো কেনেকুৱাকৈ জ্বলিছে আৰু পানীটো কেনেকুৱা উতলিছে চোকচোন কি ধুনীয়াকৈ মানে কেনেকুৱা লাগিছে কালাৰটো চোকচোন। অ' মাই গড খানাটো খাই মজা লাগিব। প্ৰায় এতিয়া মানে 20-15 মিনিট মান ৱেইট কৰিব লাগিব। দাদা খানা হৈ গল। খানা হৈ গল ৰেচিপি হৈ গল। Oh my god. Oh. Aja. Oh my god. Aja. फटाफट आजा खाना हो गया। Oh my god. Oh माँ oh मछली देखो देखो खाना कैसा हो गया। Oh my god बैठ लेगा राइस ओके है ना। Oh my god बैठ लेगा। ये देखो मांस पूरा पक गया। बहुत स्वाद होगा। बहुत गरम আছে।
Oh my god. Oh my god. Moja. Oh my god. Oh my god. ये देखिए ओ भाई साहब बहुत मजा करके है So guys, খানাটো খাই মজা লাগিলে ৰেচিপিটো আৰু পুনৰ লগ পাম এনেকুৱা এটা ব্লগ লৈ তো আজিলৈ বাই বাই যদি ভাল লাগিলে চেনেলটো মই সাবস্ক্ৰাইব কৰি ল'ব তো মই আগলৈ ভাল ব্লগ দি যাম বুলি আশা